নমস্কাৰ। হিন্দী চলচ্চিত্ৰ জগতখনৰ জনপ্ৰিয় অভিনেতা আছিল সুশান্ত সিং ৰাজপুত। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত সুশান্ত সিং ৰাজপুতৰ সম্পূৰ্ণ জীৱন কাহিনী ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। জন্ম হৈছিল 1986 চনৰ 21 জানুৱাৰী তাৰিখে। স্থান আছিল বিহাৰৰ ৰাজধানী পাটনা। সুশান্ত সিং ৰাজপুতৰ দেউতাকৰ নাম আছিল কে সিং। পৰিয়ালত আছিল দেউতাক আৰু 4জনীকৈ ডাঙৰ ভনীয়েক। ইয়াৰে এজন নিতু সিং ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলুৱৈ আছিল। 16 বছৰ বয়সতে সুশান্ত সিং ৰাজপুতে মাকক হেৰুৱাইছিল আৰু চন আছিল 2002। সুশান্ত সিং ৰাজপুতে শিক্ষা জীৱনৰ পাতনি মেলিছিল এছ.টি. কেৰেন্স হাইস্কুলৰ পৰা আৰু পিছত দিল্লীৰ কুলাচী হান্সৰাজ মডেল স্কুল আৰু দিল্লী টেকনলজি ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ অফ ইঞ্জিনিয়াৰিঙৰ মেকানিকেলৰ শিক্ষা গ্ৰহণ কৰিছিল। অভিনেতাজনে 2006 চনত ফিল্মফেয়াৰ এৱাৰ্ড আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত এজন নৃত্যশিল্পী হিচাপে ভাগ লৈছিল। ইয়াৰ পিছত অভিনেতাগৰাকীয়ে দিল্লীৰ পৰা মুম্বাইলৈ ঢাপলি মেলে আৰু মুম্বাই আহি সুশান্ত সিং ৰাজপুতে নাদিৰা বাবাৰ্ছৰ একজোট থিয়েটাৰত জইন কৰে। হয়তো ইয়াৰ পৰাই সুশান্ত সিং ৰাজপুতৰ প্ৰথম আৰম্ভণি কৰে অভিনয়ৰ ক্ষেত্ৰখনত। 2008 চনত সুশান্ত সিং ৰাজপুতে প্ৰথম হিন্দী চিৰিয়েল কিছ দেশমে হে মেৰী দিল প্ৰীত জুনেজা নামৰ এটি চুটি চৰিত্ৰত ৰূপায়ণ কৰাৰ সুযোগ পাইছিল। ইয়াৰ পিছত অভিনেতাগৰাকীয়ে সেই সময়ৰ জনপ্ৰিয় টিভি হিন্দী চিৰিয়েল পবিত্ৰ ৰিষ্টাত অভিনয়ৰ সুযোগ লাভ কৰে আৰু সুশান্ত সিং ৰাজপুত টিভি চিৰিয়েলখনৰ জৰিয়তে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে আৰু জনপ্ৰিয় হৈ পৰে। পবিত্ৰ ৰিষ্টা নামৰ চিৰিয়েলখনৰ বাবে অভিনেতাগৰাকীয়ে কেইবাটাও এৱাৰ্ড লাভ কৰিছিল। ইয়াৰ ভিতৰত বেষ্ট মেল এক্টৰ আৰু মষ্ট পপুলাৰ এক্টৰ উল্লেখযোগ্য। অভিনেতাগৰাকীয়ে 2006 চনত টিভি চিৰিয়েল শ্ব' জাৰা নাচকে দিখা ছিজন 4 আৰু জালাক দিখালে যা 4তো অংশগ্ৰহণ কৰিছিল। তাৰোপৰিও 2011 চনত অভিনেতাগৰাকীয়ে ফিল্ম মেকিং কোৰ্ছো সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছতে অভিনেতাগৰাকীয়ে অভিষেক কাপুৰৰ কাই পুছে ছবিখনৰ জৰিয়তে হিন্দী বোলছবি জগতত অভিষেক ঘটিছিল। সুশান্ত সিং ৰাজপুতৰ দৰে এজন জনপ্ৰিয় অভিনেতাৰ ইয়াতে থমকি নৰয়। অভিনেতাজনে য়েছ ৰাজ ফিল্মছৰ চুদ্দদেশী ৰোমান্স নামৰ বোলছবিখনত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। ইয়াৰ পিছত 2014 চনত পিকে আৰু 2016 চনত মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ ওপৰত আধাৰিত বোলছবি MS ধোনী দি আনটিল ষ্টৰী, 2017 চনত ৰাপ্তা, 2018 চনত কেদাৰনাথ, 2019 চনত চিচোৰেৰ দৰে বহুকেইখন ছুপাৰহিট বোলছবি দৰ্শকৰ বাবে উপহাৰ দিয়ে জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে। এই জনপ্ৰিয় অভিনেতাজনৰ মৃত্যু হয় 24 জুন 2020। বন্ধুসকল, নিশ্চয় ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ ভিডিঅ'টো লাইক কৰিব, কেনে হ'ল জনাব কমেণ্ট কৰি। আজিৰ ভিডিঅ'টো ইমানে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত অন্য এজন বলিউডৰ অভিনেতাৰ বায়োগ্ৰাফী লৈ। শেষত কওঁ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।